হাই গাইজ, আজি আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। এঠাইলৈ গৈ আছোঁ। আজি আমাৰ ওচৰৰে বাসুদেৱ থানলৈ গৈ আছোঁ। সময় বাজিছে এতিয়া 3:15 বাজিছে আৰু ফাইনেলি আমি গৈ আছোঁ। আমাৰ লগত আছে এয়া মনজিত ভাই আৰু এজন আছে লগৰ, তাক আনিবলৈ গৈ আছোঁ বৰ্তমান। ফাইনেলি আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল। গাড়ী চলাইছে আমাৰ মনজিত ভাই আৰু গৈ আছোঁ আমি এতিয়া বৰ্তমান কাৰ্গিলৰ পৰা এজন যাব, লগৰ এটা যাব, তাক উঠাই আনিবলৈ গৈ আছোঁ বৰ্তমান। সি গাড়ী আছোঁ বুলি কৈছে। কি গাড়ী আছিল নাজানো, কিন্তু বহুত দেৰি হৈ গ'ল, ওলাই অহা নাই। তাকে যাওঁ ঘৰত বিচাৰি। হৈছে কাৰ্গিল ৰাস্তা, গৈ আছোঁ যিহেতু কাৰ্গিল নামটোৱে শুনি চাওঁ এবাৰ। কাৰ্গিল ৰাস্তাটো কিমান সৰু দেখিছে, ধূলি বালি পূৰা নক'বা আৰু। সেইকাৰণে হ'লেও গৈ আছোঁ আৰু তাক আনিবলৈ, যিহেতু লগৰ হয়। কৈছিলোঁ লগৰটোক আনিম বুলি, কিন্তু লগৰটোক ক'লে নাযাওঁ, সময় নোজুৰিব, সন্ধিয়া হৈ আহিছে আৰু গাও ধোৱা নাই বোলে। সি ইমান লেতেৰা মানুহ থাকিনে বোলে আজিৰ যুগত, গা ধোৱা নাই। আপোনালোকে কওকচোন, গা নোধোৱাকৈ থাকিব পাৰি নেকি? এইফালে চাওক না, গাড়ী চিট খালী, এইফালে খালী বটল এটাহে আছে। এইফালে মনজিত ভাইৰ কথাটো কি ক'ম আৰু, গাড়ী চলাই আছে, দেখি আছে আপোনালোকে। ফাইনেলি আহি পাই গ'লোঁ আমি ডিপু। তেলটো ভৰাই লওঁ, আপোনালোকক দেখুৱাম। আৰু এনেকৈ আহি আমি পাই গ'লোঁ প্ৰথমখন দলং। চাওক, গৈ আছোঁ, দেখুৱাই আছোঁ। এনেকৈ ৰাস্তা বেয়া, ভাই শ্ল' কৰা। ফাইনেলি দলং পাৰ হৈছোঁ। ব'লক আমি গৈ থাকোঁ তেতিয়াহ'লে। অৱশেষত ফাইনেলি আহি পালোঁ আমি এয়া চাহ বাগান, বৰদৈ চাহ বাগান। যিহেতু আমি বৰদৈ হৈ আহিছোঁ, সেইবাবে বৰদৈ চাহ বাগিচাখন অকণমান আপোনালোকক দেখুৱাই নিওঁ। শুকাই গৈছে, মানে কলম কৰি দিয়া হৈছে, যিহেতু বহাগৰ আগে পোখা মেলিব, পাত মেলিব, সেয়েহে উৎপাদন হ'ব। সেয়েহে অলৰেডি কাটি দিয়া হৈছে মানে মালবিলাক। এয়া চাওক, যথেষ্ট ডাঙৰ বাগান, কিন্তু ভিতৰলৈ সোমাই দেখুৱাব পাৰিলে ভাল আছিলে, কিন্তু এতিয়া সোমাব নোৱাৰোঁ ভিতৰত। অৱশেষত আমাৰ মনজিত ভাইয়ে ক'লে মোক বোলে, ইয়াৰো এটা চেনেল আছে, ব্লগ এটা বনাই হেনো। অলৰেডি মোক ষ্টাৰিং দি দিলে, আপোনালোকে চাওক। গতিকে মই অলপ চলাই লওঁ, আপোনালোকে অলপ টাইম ৱেইট কৰক, দেখুৱাই। অৱশেষত আহি থকা অৱস্থাত 1 নম্বৰ লাগি গ'ল। আমাৰ মনজিত ভাই অলৰেডি কৰি হৈ গ'ল, আৰু এতিয়া মই ফাইনেলি দি আছোঁ। গৈ আছোঁ বৰ্তমান। ফাইনেলি আজিৰ দিনটো হোলী দিন হয়, কিন্তু আমি হোলী বৰ্তমানলৈকে চাওক, আমাৰ গাত অকণো হোলী লগা নাই, বৰ্তমান লাগিবও দিয়া হোৱা নাই। যিহেতু আমি হোলী কাইলৈ খেলিম, আজি বহুতে খেলিছে, কিন্তু আমি কাইলৈ খেলিম। কাইলৈ আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হওঁ, ৰঙা কোলা বগা চব কিছু আপোনালোকে দেখিব, চাব পাৰিব। আপোনালোকে চাই থাকক ভিডিঅ'টো, অকণমান স্কিপ নকৰাকৈ। ফাইনেলি এয়া চাওক, আহি পালোঁ আমাৰ বাসুদেৱ থানৰ পাৰ্কিং প্লেচত। গাড়ী পাৰ্কিং কৰিলোঁ। দেখিছেনে আপোনালোকে, এই গাড়ীখন পাৰ্কিং কৰিবলৈ এই পিচটো ল'বলগীয়া হৈছে। চাওকচোন আপোনালোকে, এই পিচটো ল'বই লাগিব, মানে কম্পালচৰি, নহ'লে ইয়াৰ পৰা গাড়ী উলিয়াই নিবলৈ অলপ অসুবিধা হ'ব বোলে। চাওকচোন পাৰ্কিং প্লেচটো এবাৰ। এয়া ফাইনেলি আমাৰ টিকেট লোৱা হৈ গ'ল। ব'লক তেতিয়াহ'লে আমি ভিতৰলৈ গৈ থাকোঁ। আহি আছোঁ আমি, চাওক এয়া মানুহ চাওক না, কিমান মানুহ হৈছে চাওকচোন আপোনালোকে। মানুহ মানে পূৰা মানুহ ভিৰ হৈছে। এইফালে আমাৰ পুলিচ প্ৰশাসনো আছে, যিহেতু অলপ জেং হ'ব পাৰে, সেই দেখি পূৰা গাত লগাই দিছে আৰু। চাই থাকক, দেখুৱাই আছোঁ। মেলা হৈ আছে, ভিতৰলৈ মানুহ চব কিমান আছে, কিন্তু আমি থানলৈ আহিছোঁ যেতিয়া বৰ্তমান প্ৰথম গৈ লওঁ আমি মন্দিৰত, নে কি কয়? ব'লক আমি মন্দিৰৰ পৰা আহোঁ, তাৰপৰা আমি মেলালৈ গৈ আছোঁ। আপোনালোকেও আহি থাকক লাহে লাহে। ইয়াতে চব লাইটিং লগোৱা হৈছে, চাওক আপোনালোকে। লাইটিং জ্বলাই দিয়া হোৱা নাই, যিহেতু এতিয়া আন্ধাৰ হোৱা নাই, সেইবাবে লাইটিং ফিটিং কৰা থোৱা আছে। সন্ধিয়া হ'লে আপোনালোকক দেখুৱাই আছোঁ, কিমান ভাল লাগিব, জিলিকিব, মানে বহুত সুন্দৰ এটা দৃশ্য হ'ব, আপোনালোকক দেখুৱাম। অৱশেষত ফাইনেলি আহি পাই গ'লোঁ আমি ইয়াৰ বাসুদেৱ থান। আপোনালোকক দেখুৱাই আছোঁ যিমানখিনি পাৰোঁ। এয়া চাওক, ভিতৰলৈ যাওঁ ব'লক। ইয়াতে চাওক, পজ দি চেলফি লৈ থকা হৈছে ইয়াতে। ইমান কেনেকুৱা লাগিছে চাওক। এয়া ফাইনেলি আমাৰ বাসুদেৱ থান।
এই আমাৰ ব্লগাৰ এটা গৈ আছে আগত ব্লগ বনাই গৈ আছে যেহেতু ব্লগাৰ যেতিয়া ব্লগটো বনাবই লাগিব ন সঁচাকৈ কৈছোঁ ভিডিঅ' এটা বনাবলৈ বহুত কষ্ট হয় আপোনালোকে লাইক শ্বেয়াৰ প্লিজ কৰি দিব এয়া চাওক চাকি জ্বলাই থোৱা হৈছে ইয়াত এভেইলেবল চাকি জ্বলাই থোৱা হৈছে চব মানুহ বহি আছে অৱশেষত ফাইনেলি বলক আমিও ধূপটো জ্বলাই লওঁ অৱশেষত আমাৰ ইয়াত বাসুদেৱ থানত ফাইনেলি লাইটিং আহি গ'ল চবফালে আপোনালোকে চাওক অলপ সন্ধিয়া হ'লে আৰু ভাল লাগিব যিহেতু এতিয়া ভাল লাগিছেই অলৰেডি এয়া চাওক ইয়াত চেল্ফি লোৱা কাম চলি আছে এইফালে আমাৰ লাইটিং জ্বলি গৈছে অলৰেডি বলক তেতিয়াহ'লে আমি এই বাসুদেৱ থানক সেৱা এটা কৰি বাহিৰলৈ ওলাই যাওঁ আৰু মেলাত আপোনালোকক দেখুৱাই আছোঁ ইয়াতে আজি ভাওনা হ'ব বোলে যিহেতু বাসুদেৱ থানত মেলা পাতিছে যেতিয়া ভাওনা হ'ব গতিকে ভাওনাটো নাচাওঁ নেকি দেৰি হ'ব অলপ আমি এতিয়া বৰ্তমান মেলালৈহে যাওঁ এবাৰ অকণমান দূৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক চাওকচোন কেনেকুৱা লাগিছে বাসুদেৱ থানটো যিহেতু বহুত পুৰণি থান হয় এইটো এয়া আপোনাৰ বাসুদেৱ থানৰ ওচৰে পাঁজৰে থকা এয়া আমাৰ পুখুৰী গোটেই হেলাই ধৰি আছে হেলাই দিয়া হৈছে ইয়াত এয়া চাওক ইয়াতে কেইবাটাও দল চশমা এটা ল'ব লাগিছিলোঁ ভাই চব কেনেকুৱা লাগিছে বহুত ধুনীয়া ধুনীয়া কাপোৰ ওলাইছে ইয়াত দাম সুধি চাওঁ নেকি এইটো ভাই ভাত বনাবলৈ সৰু কেৰাহী চব পাই যাব ইয়াত আপোনালোকে আহক আৰু লৈ যাওক এপিচ উঠাই লৈ যাওক বাদাম দাদা কেঁচা বাদাম আমি খাওঁ অকল ভাজা বাদাম অৱশেষত লৈ ল'লোঁ আৰু আমি এই মেলাত টাটা বাই বাই দি দিলোঁ অৱশেষত বহুত ঘূৰিলোঁ ঘূৰি ভাগৰ লাগি গ'ল আৰু কিমান ভিডিঅ' বনাম লাইক শ্বেয়াৰ একো নাহে ভিউজ নাহে আপোনালোকে চাই যদি ভাল লাগে লাইক শ্বেয়াৰটো কৰি দিব আশা কৰিছোঁ